হেল্ল' গাইজ, আজি আপোনালোকক এটা ইজি পদ্ধতি ক'ম, যিটো পদ্ধতিৰ থ্ৰুদি আপোনালোকৰ মূৰত হোৱা উফি, যিটো নেকি এটা বহুত ডাঙৰ প্ৰব্লেম। কাৰণ উফি চুলিত হ'লে বহুত খজুৱাই আৰু একদম মানে ভাল নালাগে আৰু উফি হ'লে। চ' আৰু মোৰ বেটীৰ বহুত উফি আছে, বাট মোৰ উফি নাই, তাইৰ উফি বহুত। আৰু উফিৰ লগতে এতিয়া মানে ওকণিও হ'ব লৈছে। চ' উফিৰ কাৰণে মই বহুত ট্ৰাই কৰিলোঁ, উফিৰ কাৰণে মই 100% ৰিজাল্ট পোৱা নাই। চ' ঘৰুৱা পদ্ধতিৰে মই এইটো পদ্ধতি ইউজ কৰি বহুত উফি নাইকিয়া কৰিছোঁ। যদি আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ ডাঙৰ মানুহৰ কাৰোবাৰ উফি আছে, আপোনালোকে এইটো পদ্ধতি ইউজ কৰিব পাৰে, যাৰ কাৰণে একেবাৰে ঘৰত ইজিলি পোৱা যায়। আদা ল'ব লাগিব, আৰু আদাৰ লগত আপোনালোকে যিটো চেম্পু ইউজ কৰে, সেইটো চেম্পু আপোনালোকে একেলগে মিক্স কৰি ধুনীয়াকৈ চুলিৰ গুৰিয়ে লগাব লাগে। আৰু কেনেকৈ মই প্ৰচেছটো কৰিছোঁ, আদা কেনেকৈ কি কৰিছোঁ, আপোনালোকে লং ভিডিঅ' দিছোঁ, আপোনালোকে চাই ল'ব। আৰু ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ যদি ভাল লাগিছে, আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ফ'ল' কৰি দিব।